আসসালামু আলাইকুম। আজি মোৰ নতুন এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিত আছে ভেজ মেগী। মই আজি ভেজ মেগী বনাম। সদায় একে ধৰণে মেগী খাই থকা যায়, আজি মই অলপ বেলেগ ধৰণে বনাম। তে আপোনালোকে চাই থাককচোন মই ভেজ মেগীনো কেনেকৈ বনাওঁ। আৰু ভেজ মেগীৰ কাৰণে লাগিব, ইয়াত লৈছোঁ মই বন্ধাকবি কাটি, এইফালে লৈছোঁ মই কেপচিকাম, এইফালে লৈছোঁ মই গাজৰ, এইফালে মই লৈছোঁ ধনিয়া পাত, আৰু এইফালে লৈছোঁ পিঁয়াজ, আৰু এইফালে লৈছোঁ এটা কেঁচা জলকীয়া কাটি। আৰু বিলাহী থাকিলেও ব্যৱহাৰ কৰিব পাৰিব, মই বিলাহী ব্যৱহাৰ কৰা নাই। আৰু লাগিব চয়া চচ, টমেটো চচ। চাই থাককচোন আপোনালোকে মইনো কেনেকৈ ভেজ মেগী বনাওঁ। ভেজ মেগীৰ কাৰণে মই কেৰাহীত আগতীয়াকৈ ৰিফাইন গৰম কৰি লৈছোঁ। মই এইখিনি ৰিফাইন ব্যৱহাৰ কৰিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি যিমানখিনি ৰিফাইন লাগে ব্যৱহাৰ কৰিব। এতিয়া মই ইয়াতে মোৰ কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে পিঁয়াজখিনি বেছি ৰঙা নকৰিব। এতিয়া মই ইয়াত মোৰ কাটি ৰখা চব্জিখিনি দি দিছোঁ। আৰু দি দিছোঁ কেঁচা জলকীয়াটো। এতিয়া দুবাৰমান লৰাই দিব। সদায় একেধৰণে খাই থকা যায়, আজি অলপ বেলেগ ধৰণে বনালোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, ভাল লাগে। এতিয়া মই ইয়াতে চচ ব্যৱহাৰ কৰিম। চব্জিখিনি বেছি ৰঙা নকৰিব। ইয়াত মই ব্যৱহাৰ কৰিম মোৰ টমেটো চচ। আৰু ইফালে চয়া চচ। প্ৰয়োজন অনুসৰি দিব, যিমানখিনি লাগে। লৰাই দিব আপোনালোকে। লৰাই দি বাকী মছলা ইয়াতে এতিয়া মই ব্যৱহাৰ কৰিম। প্ৰয়োজন অনুসৰি নিমখ দিব। চাওকচোন মই ইমানখিনি নিমখ ব্যৱহাৰ কৰিছোঁ। এইখিনি হৈছে মেগী মছলা। মই মেগী মছলা 1 চামুচ ব্যৱহাৰ কৰিছোঁ। এইফালে জিৰা মই আধা চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে আছে জলকীয়াৰ গুড়ি আধা চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু হালধিৰ গুড়ি ব্যৱহাৰ নকৰিব। এতিয়া মই এইখিনি ভালকৈ লৰাই দিম। মই ইয়াতে 2 পেকেট মেগী লৈ লৈছোঁ। আপোনালোকে যিমানখিনি লাগে ল'ব। মই ইয়াত 2 পেকেট মেগী লৈ লৈছোঁ। এতিয়া মই মেগীখিনি ইয়াতে দি দিম। মই মেগীখিনি আগতীয়াকৈ ভাঙিয়ে ৰাখিছোঁ। প্ৰয়োজন অনুসৰি পানী ব্যৱহাৰ কৰিম। যিমানখিনি পানী লাগে আপোনালোকে আন্দাজ কৰি দি দিব। আৰু অলপ পানী ব্যৱহাৰ কৰিছোঁ, কম হ'ব পাৰে। মই ইমানখিনি ব্যৱহাৰ কৰিলোঁ। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকনি লগাই দিম। মোৰ মেগী 10 মিনিট হৈ গ'ল। মোৰ ভেজ মেগী ৰেডি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম। মোৰ ভেজ মেগী ৰেডি হৈ গ'ল। আপোনালোকে এনেকুৱাকৈ ভেজ মেগী বনাই খাবচোন। সদায় একেধৰণে ভাল নালাগে। আজি মই অলপ বেলেগ ধৰণে বনালোঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন। তেনেহ'লে যদি মোৰ ৰেচিপিটো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তেনেহ'লে আজি আপোনালোকক মই এৰিছোঁ।